নমস্কাৰ 16 মে অৰ্থাৎ আজিৰ দিনটোৰ 5টা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথমটো বাতৰি হৈছে সিকল সেল ডিজিজক লাইফলং কিউৰ প্ৰভাইড কৰিবলৈ ইণ্ডিয়াই ডেভেলপ কৰিছে ইটস ফাৰ্স্ট ক্ৰিস্পাৰ বেসড জিন থেৰাপি যাৰ নামকৰণ কৰা হৈছে বিৰসা 101 হিচাপে ইয়াক ডেভেলপ কৰিছে নিউ দিল্লীত থকা CSIR ইনষ্টিটিউট অফ জিনোমিক্স এণ্ড ইন্টিগ্ৰেটেড বায়োলজি আৰু সেৰাম ইনষ্টিটিউটে মিলি দ্বিতীয়টো বাতৰি অসমে আগাৰুট চিপছৰ এটা ফাৰ্স্ট লিগেলি এপ্ৰুভড কনসাইনমেন্ট এক্সপোৰ্ট কৰিছে সাউদি আৰব আৰু ইউনাইটেড আৰব এমিৰেটছলৈ আৰু ইয়াক অসমৰ এগ্ৰো ফৰেষ্ট্ৰিৰ ক্ষেত্ৰত এটা ল্যান্ডমাৰ্ক ডেভেলপমেন্ট বুলি আমি ক'ব পাৰো থাৰ্ড নম্বৰটো ইম্পৰ্টেন্ট বাতৰি ইণ্ডিয়াই লঞ্চ কৰিছে ফাৰ্স্ট স্যাটেলাইট ট্যাগ সফট সেল টাৰ্টল এই সফট সেল টাৰ্টলক আইউসিএনৰ ৰেড লিষ্টত এন্ডেঞ্জাৰ্ড ক্যাটেগৰীত ৰখা হৈছে আৰু লগতে ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 ৰ আন্ডাৰত শিডিউল 1ত ৰখা হৈছে ফৰ্থ নম্বৰটো ইম্পৰ্টেন্ট বাতৰি নিউ দিল্লীত হৈ থকা ব্ৰিক্সৰ ফৰেন মিনিষ্টাৰ মিটিঙত ইণ্ডিয়াই ইজৰাইল পেলেষ্টিনিয়ান কনফ্লিক্টত টু ষ্টেট সলিউশনত আকো এবাৰ সাপোৰ্ট দেখুৱাইছে আৰু আজি শেষৰটো বাতৰি ইলেকশন কমিশন অফ ইণ্ডিয়াই ওড়িশাত কণ্ডাক্ট কৰিবলৈ গৈ আছে স্পেশাল ইন্টেনসিভ ৰিভিজন কাৰেন্ট এফেয়াৰৰ বাবে ফলো কৰিবলৈ নাপাহৰিব eKuhipath